हेलो नमस्कार गाइस, की खबर আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভালে। তো এইটো বিহুৰ মানে সেকেন্ড ব্লগ। তো ৰাতি কি হয় মানে দখাম খানাটো। তো মানে মই আছোঁ ভেলাঘৰ পিছফালে। তো এতিয়া ইফালে মানে পুৰা গান চান লগাইছে শুনিছে। তো এইফালে মই মানে অলপ প্ৰব্লেম হয় ন, সেইকাৰণে এইফালে কৰি আছোঁ। তো এইফালে এতিয়া চব কাম চলি আছে, ইয়াত মানুহ আছে। এইফালে পুৰা লাগি আছে এনাউন্সমেন্ট এজনী পাহি চবকে চিনাকি কৰিছোঁ। এইফালে তন্ময়, এইফালে টিকু, টিকু, এইফালে প্ৰিয়ংকা বা, এইফালে এটা বোলে নেদেখুৱাকৈ যাবি ভিতৰত শুনটি, এইফালে বুবু এতিয়া আহিছেহে। এইফালে বৰ্তা বহি আছে। তো মানে ইমান ডাঙৰ ডাঙৰ মহাকেইটা জ্বলি আছে এইকেইটা, আৰু এইফালেও জুই জ্বলি আছে পুৰা। তো এইফালে পুৰা জুই একেঠা শিকিছে। তো এইফালে এতিয়া মেজি পুৰা হৈ আছে, ইমান ওখ কৰা নাই, সৰুকৈ বনাইছোঁ আৰু পুৰা গান চান লগাই ফূৰ্তি কৰি নাচি আছে চবেই। তো গাইছ এইফালে এতিয়া বৌ ভাত বনাবলৈ লৈছে, এইফালে চাউল দিছে। আজি ৰান্ধনি ববই লাগিছে। ককা বহি আছে জুই ওচৰতে। তো মই ভিতৰ পৰা আহোঁ, মানে ভিতৰত মাংস কাটি আছে। তো এইফালে পুৰা কাম চলি আছে। এইফালে বব পানী আনিছে। আজি হেৰি মাঘৰ বিহু আমি এতিয়া পানী কৰি আছোঁ খানা খাবলৈ। মাংসটো দেখুৱাই আহোঁ অলপ। হাঁহ 4টা। এইফালে নব, এইফালে মাংস কাটি আছে। নব একদম। তো এইফালে হাঁহ আৰু এইফালে কোমোৰা। তো এইফালে চব কাম কৰি আছে ভিতৰত। এইফালে আলু পিঁয়াজ চব হৈ আছে। সকলোকে আমি খাই আজি হাঁহি ধেমালিয়ে ফূৰ্তি কৰিম। আজি কি কি খাইছোঁ কৈ দিয়ক। প্ৰীতি ভোজ, শুৱনি আমাৰ গাঁওখনি অতি শুৱনি গছে ভৰা, ডাল ভৰি ভৰি কল ফুল লাগে কৌতল হৰা, শুৱনি আমাৰ ধানে উপচি পৰা, শুৱনি আমাৰ গাঁওখনি অতি শুৱনি গছে ভৰা। আমাৰ আছে নেক্সট এই কবিতা গাইছে। কি কবিতা কবিতা নহয় মানে বিহুগীত। নেপাতি কেনে কৈ থাকো হেই হেই ভাই কবিতা কিবা এটা গাই দা কৰা। তই মোবাইল থাকিলে হ'ব নেকি? বিহু ফূৰ্তি কৰি থাকোঁতে মানে এতিয়া এটা ধেমালিতে ফূৰ্তি মানে খেল খেলাইছে, মিউজিক চেয়াৰ। তো এতিয়া চব মানে চকী ৰেডি, চব চকীয়ে এইফালে মিউজিক চেয়াৰ একদম হুলস্থুল হৈ আছে দেই। গান আৰম্ভণি এতিয়া। ফাইনেলি জিকি গ'ল বব ফাৰ্ষ্ট একদম। তো ছেকেণ্ডজনী কনি গ'ল, ছেকেণ্ডজনী সেইফালে পলালে। তো গাইছ মানে ফূৰ্তি পূৰা খেলি আছে সেইফালে। তো মই মানে সেইফালে মাত শুনিবলৈ পাইছে চাগে গাড়ী। তো মানে তাত পূৰা কাম কৰি আছে। তো মই মানে ঘৰলৈ আহিছোঁ বুলি, ঘৰৰ পৰা যাওঁ। মানে মই যে গৈছিলোঁ মানে আগৰ ভিডিঅ'টো চাব, মই ডিছক্ৰিপশ্যনত লিংক দি দিম, মানে চাব পাৰিব। মই বৰপথাৰ গৈছিলোঁ মানে টাউন, বৰপথাৰক আনিবলৈ বুলি। তো মই মানে এনেকৈ ওলাই আছিলোঁ। তো এতিয়া কাপোৰ আনি সলাই লওঁ দিছোঁ, মানে ৰাতি খেৰত থকা হ'ব নহয় আৰু সেইকাৰণে। তো তলটো খুলি মানে পেণ্টটো চাৰ্ট পেণ্ট সলাই বেলেগ লগাই ল'ম। মানে ভাত খালে দেৰি আছে, এতিয়া বৰ্তমান বাজিলে 9:50, মানে 10টা বাজিলে। তো আমাৰ ভাত খাওঁতে মানে 11টা, 11:30 বা 12টা বাজিব পাৰিছে। নাই এতিয়ালৈকে মানে একো হোৱা নাই। মাংস কাটি আছে 10টা বজালৈকে। কিছুমানৰ পৰা হৈছে চাগে সোনকালে খোৱা। তো আমাৰ দেৰি হ'ল। মাংস পুৰা কেৰাহীত দিলে দেই, আৰু এতিয়া এইটো কেৰাহীত বনিব জলকীয়া ভাজি।
জলকীয়া ভাজি এইফালে জলকীয়া ভাজি। জলকীয়া ভাজি দেই অঁ এইফালে অকল আমঠু প্লেটটো তাৰপৰা ভাজি চিকেন ফ্ৰাই হ'ব চিকেন ফ্ৰাই চিকেন ফ্ৰাই বনাম নাই বনোৱা এতিয়া জলকীয়া ভাজি ব্ৰইলাৰ তিনিটা আছে। ৰান্ধনি খাই আছ খাই আছে দিছে ধুনীয়াকৈ কেনেকৈ দবাইছে পূৰা জলকীয়া ভাজি আৰু নিদিওঁ আৰু দেই এবাৰে দিয়ক সৰহকৈ দিয়ক এবাৰ দিম সৰহকৈ কেলৈ দিম আকৌ চবলৈকে পোৱাকৈ দিম আকৌ এবাৰে দিব সৰহকৈ দিব খাইছোঁ ৰাতি এতিয়া বাজি গ'ল 11টা বাজি গ'ল देखा आपने लापरवाही का नतीजा है देरी ये बच्चा बड़ी बेलेग गरम धुआं ওলাইছে এইফালে পানী নাই পৰা ঐ পাহি খাইছ চবে খাই আছে তোনে আমি খাইছোঁ তো গাইছ এতিয়া ভাত পানী খাই মানে চব মানুহ ঘৰলৈ গ'ল তো মেজি জ্বলাবলৈ মানুহ ৰখীয়া কোন মানুহ নাইকিয়াই হ'ল মানে এইফালে এতিয়া পূৰা জুই জ্বলি আছে তো জুই ফুৱাই আছোঁ এইফালে মেজি মানে ক'বলৈ গ'লে দিছে মানুহ নাই এইকেইটা 3টা আছে মানে 2জনী আছে এটা আছে এইকেইটা দিছে ফটো মৰা চেল্ফি মাৰিছে ফটো একদম ফটো পাগলা আৰু 2টা আহিব কৈছে লগৰ 2টা তো সিহঁতি মানে এফালে গৈছে আহিব আৰু থাকিবলৈ তো জুই ফুৱাই আছোঁ আৰু দিছে এইফালে পূৰা জুই আৰু এইফালে বস্তু আছে মানে গান লগাই ধুনীয়াকৈ গান চান লগাই শুনি থাকিম আৰু তাৰমানে 12 বাজিলে এতিয়া 1টামান বাজিলে তো ধুনীয়াকৈ 3টা 4টামান বজাত মেজি জ্বলাম আৰু ভিডিঅ'টো চাই থাকক আৰু শেষলৈকে তো গাইছ এতিয়া বাজিলে 3টা তো মানে 3টা বাজু হ'ল তো এতিয়া মানুহ নাই মই আছোঁ তাৰপিছত এইফালে ককা আছে আৰু এইটো এটা আৰু সেইটো এটা আহিছে মানে গৈছিলে এফালে তো মই ঘৰত গৈ মানে চাহ এটা বনাই আনিলোঁ ধুনীয়া পিঠা একো খোৱা নাই কাৰণে ভোক লাগি গ'ল তো এইফালে চাহ পিঠা তেল পিঠা লৈলোঁ সেইটো এটা আহিলেগৈ মানে কাহ পাই গৈছে এতিয়া চাহটো খাই লওঁ তোৰতো ইয়াত 3টা বুলি তো গাইছ এতিয়া ৰাতিপুৱা 4টা বাজিলে তো পোহৰ হ'ব আৰু এতিয়া তো মানে চবফালে গানে পূৰা গান বাজি একদম হুলস্থুল আছে এইফালে ককা শুই আছে পূৰা মাটিত অকণমান বাগৰি দিছে তো মানে মানুহ নাইকিয়া হ'ল আমি 3টা আছোঁগৈ তো এইটো এটা মাটিতে বাগৰি আছে দিছে এইফালে জুই ফুৱাই আছোঁ অকলে মই তো মই অকলে জুই ফুৱাই আছোঁ কি কৰিম আৰু মই অকণমান বাগৰি ল'ম এতিয়া ওচৰতে বাগৰি ল'ম মানে মই এনেই বহি দিছোঁ তো বেছি আকৌ পোহৰ হৈ যাবগৈ মেজি জ্বলাবলৈ নহ'বগৈ তো গাইছ এতিয়া মই চোলা তোলা খুলি ৰেডি হৈ গ'লোঁ ঠাণ্ডা তো এতিয়া মানে 5টা বাজি গ'ল তো এইফালে দিছে মটৰ চলাই ল'লোঁ তো এতিয়া গা ধুম আৰু মেজি জ্বলাম তো গাটো ধুব লাগে সোনকালে বেশ হৈ গ'ল গা পা ধুই কি হৈ গ'ল এইখিনিকে দিলোঁ নহয় তো এতিয়া জুইচত অকণ ৰখি ল'ম ঠাণ্ডা লাগিছে ঠাণ্ডা জুইচত একদম জুই জ্বলাইছে জুই লগত এইফালে মানে বৌ তাৰপিছত এইফালে ককা ৰাতিপুৱা মানে গা চা ধুই আহি গ'ল তো এতিয়া এইফালে দেউতা ৰাতি গা ধুবলৈ লৈছে আৰু ঠাণ্ডা গাইছে বহুত ঠাণ্ডা নমাই নহয় তো এতিয়া ৰেডি হৈ গ'লোঁ গামোচা চুৰিয়া পিন্ধি তো এতিয়া জ্বলাম আৰু আপুনি লৈ লওক এখনত
কোনফালে চেণ্ডেলটো খুলিহে ন চেণ্ডেলটো খুলি পিনি এইফালৰ পৰা তিনিবাৰ ঘূৰি এইফালৰ পৰা ঘূৰি হ'লে ঘূৰিবলৈ তিনিপাক এপাক তো এপাক ঘূৰিব লাগে বোলে বোলে খৰিত जय हरि बुला जय राम बुला ये कैसा है आज पहली बार सुना है दिलो रामा मेरी जलिब एतिया स्टार्टिंग ধোৱালে এফালে মই তাৰপিছত এফালে দেউতাই গা ধুই পিনি জ্বলালেগৈ মানে মানুহ যিকেইটা আছিলে সেইকেইটা চুস্তি এলেহুৱা তো সিহঁতি নাহিলে জ্বলাবলৈ আমিয়ে জ্বলাবলগীয়া হ'ল আৰু এইটো এটা আহিছে উঠি এতিয়া এতিয়া শুই উঠি আহিছে গ'ল বোলে এইফালে এতিয়া বইল কৰা আছে নহয় গামোচা নাই নহয় লুঙিখন ল এইফালে মিঠা আলু নে কি ৰঙা আলু খাই চাওঁ পিছফাল খাই চাওঁ তিয়াই পিনি গুচি যা বৰ ধোঁৱা যে কেনেকুৱা ধোঁৱাইছে খেৰে গাপ খাই গ'ল তো এতিয়া এইবিলাক খোৱাৰ আগত মানে অকণমান জুইত দিব লাগে যে সেইটো কাৰণে অকণমান জুইত দি দিছোঁ পিঠা পনা চব দিব লাগে বখা বিহু পিঠা জুইত দিব লাগে এইফালে আলু মিঠা আলু পিঠা চব হৈ আছে জুই একদম এঙেঠা ৰঙা ইমান ইয়ালৈকে গৰম ভাৱ মাৰিছে ইমান দূৰলৈকে এইফালে আলু কাঠ আলু ইয়াত দি নহ'লে তো গাইছ মই এতিয়া মেজি জ্বলোৱাৰ পৰা মানে ঘৰ আহি গ'লোঁ তো এতিয়া চব মানে কেনেকুৱা কুঁৱলী পৰিছে এতিয়া আহিছে 7টা বাজি গ'ল ইমান কুঁৱলী ৰাস্তাত কুঁৱলী তো ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ তো সেইফালে চবকে ধন্যবাদ তো আকৌ অন্য এটা ভিডিঅ' লগ পাম আজি ভিডিঅ'টো ইমান আছিলে বাই